অসম ৰাজ্যিক কমিটিৰ সাধাৰণ সম্পাদক গমেন দাস। নমস্কাৰ দেই। আমাৰ মোৰ ওচৰত আছে মৃত্যুঞ্জয় সেৱা সন্থাৰ মুখ্য উপদেষ্টা লক্ষীকান্ত ৰয়। আজি এই সংবাদমেল AITUC অসম ৰাজ্যিক কমিটি আৰু নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে যুটীয়াভাৱে এই সংবাদমেল অনুষ্ঠিত কৰিছে। আজি ইয়াৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা আমি অনুভৱ কৰিলোঁ যে যোৱা সময়ছোৱাত আজি 11 দিনত এই আন্দোলনে ভৰি দিছে। অসমত এটা চৰকাৰী যন্ত্ৰ আছে, চিফ ছেক্ৰেটাৰীৰ পৰা চিফ মিনিষ্টাৰলৈকে চব আছে, কিন্তু কাৰো আজিলৈকে সময় নহ'ল এই যিবিলাক শিক্ষিত কৰ্মচাৰীয়ে ইয়াত অবিৰত ধৰ্মঘট কৰি আছে। মুখ্যমন্ত্ৰীয়ে খালি কৈছে, মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছে আন্দোলনকাৰীসকলৰ লগত কোনো আলোচনা নহ'ব, কিন্তু আমি নিবেদন কৰিছোঁ তেওঁলোকক যে কি কাৰণে এই মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ 3000 শ্ৰমিকে আজি নিজৰ কাম কাজ সব বাদ দি, পৰিয়াল বাদ দি ইয়াত আহি বহি আছে এই ঠাণ্ডাত কঁপি কঁপি। আজিলৈকে কি কাৰণে তেওঁলোকে আন্দোলন কৰিছে সেই কথাটো ইয়াত কোৱা খবৰ ল'বলৈ কোনো তাত নাহিল। এতিয়া কথা হৈছে যে আমাৰ দুইটা সংগঠনৰ এই আপোনালোকৰ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থা 106 আৰু নৰ্থ ইষ্ট পেট্ৰলিয়াম মজদুৰ ইউনিয়নে যোৱা কভিড পৰিস্থিতিত দেশবাসীক বচাবৰ কাৰণে নিজৰ জীৱনকো তুচ্ছ জ্ঞান কৰি আপোনালোকে সেৱা আগবঢ়াইছিল আৰু চৰকাৰে তেতিয়া বাহবা দিছিল আৰু তেতিয়া কৈছিল যে আপোনালোকে প্ৰথম শ্ৰেণীৰ ফ্ৰণ্টলাইন ফাইটাৰ হিচাপে আপোনালোকক আমি অভিনন্দন জনাইছোঁ। আৰু তেতিয়া চৰকাৰী খৰচত এৰোপ্লেন ওপৰত হেলিকপ্টাৰ চলাই পুষ্পবৃষ্টি কৰিছিল আমাৰ ওপৰত আৰু তেতিয়া শলাগ লৈছিল। কিন্তু আজি তেওঁলোকে সেই শলাগ ল'বলৈতো সময় নায়েই, বৰঞ্চ এই আন্দোলনক বেআইনীৰ নিচিনা ঘোষণা কৰি আমাৰ ইতিমধ্যে 800ৰো অধিক কৰ্মচাৰীক তেওঁলোকে ইতিমধ্যে বৰ্খাস্ত কৰিছে, নতুনকৈ ইণ্টাৰভিউ লৈ আছে। আৰু এই সকলোৰে নায়ক হৈছে স্বাস্থ্যমন্ত্ৰী অশোক সিংঘাল, যি অশোক সিংঘালৰ নিৰ্দেশত যে নতুন ড্ৰাইভাৰ ল'ব লাগিব বুলি কোৱাৰ লগে লগে আমাৰ এইটো এই কোম্পানীৰ আমাৰ শ্ৰমিকসকলৰ বিৰুদ্ধে, আমাৰ টেকনিকেল মানুহসকলৰ বিৰুদ্ধে তেওঁলোকৰ আক্ৰমণটো আৰু বেছি আক্ৰমণাত্মক হৈ গ'ল। আৰু আমাৰ চৰকাৰে তেওঁলোককে পৰোক্ষভাৱে সহায় কৰিলে। আমাৰ গণতান্ত্ৰিক চৰকাৰে আমাৰ দেশত তেওঁলোকে বনিয়া গোষ্ঠীৰ পদলেখন কৰিবলৈ আৰম্ভ কৰিলে। আৰু এই কোম্পানীটো আজি অসম চৰকাৰে কৈছে যে তেওঁলোকৰ কোনো দায়িত্ব নাই, এইটো কোম্পানীয়ে চলাব। কিন্তু এই কোম্পানীটোক 2006 চনৰ পিছত 8 চনত 2008 চনত ইয়ালৈ কোনে মাতি আনিলে? মাতি আনিছে অসম চৰকাৰে। আৰু কিভাৱে কাম কৰে? অসম চৰকাৰৰ নিৰ্দেশত আমাৰ ৰাজ্যখনৰ যিমানবিলাক শ্ৰম আইন আছে সেই শ্ৰম আইনৰ আধাৰত তেওঁলোকে কাম কৰিব লাগে, কাম কৰে। তেতিয়াহ'লে আমি ক'ব লাগিব যে অসম চৰকাৰ আচলতে এই গোটেই কোম্পানীটোৰ হৰ্তা-কৰ্তা বিধতা প্ৰিন্সিপাল এমপ্লয়াৰ। গতিকে প্ৰিন্সিপাল এমপ্লয়াৰৰ দায়িত্ব আছে তাৰ কৰ্মচাৰীবিলাকৰ সা সুবিধা এইবিলাক আলোচনা কৰাৰ কাৰণে। তেওঁলোকে নিৰ্দেশ দিব পাৰে যে এইবিলাক অতি শিক্ষিত ল'ৰা ছোৱালীয়ে কেনেকে 14,000 টকা দৰমহাত বা এলাউন্সৰ সৈতে অতি বেছি 20,000 হ'ব পাৰে, এই 20,000 টকা লৈ এনেকে পৰিয়াল চলাব পাৰে বা জীৱন নিৰ্বাহ কৰিব পাৰে। আজি বস্তুৰ যি জুই চাই দাম হৈছে আপুনি কিনিব নোৱাৰে। ল'ৰা ছোৱালী